हेलो बंधुসকল আজি মোৰ অন্য এটা মুকবেং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ দুপৰীয়া সাজত আছে মাছৰ ভাজি, ঘৰৰ খেতি ভেন্দি, তাৰপিছতে এয়া হৈছে এটা ভাজি যোনটো কঁঠাল গুটি সৈতে দিয়া আছে, কঁঠাল গুটি মৰিচা শাক, আৰু এয়া ঢেকীয়া, আৰু এইফালে বনাইছোঁ দালিত দিয়া আছে জিকা, কুন্দুলি আৰু ভাত, আৰু এই মাছ এটা যে দেখাইছিলোঁ তাত অকণমান কণী ওলাইছিলে, তাকে ভাজি পেলাই লৈছোঁ। ষ্টাৰ্ট কৰোঁ আৰু খাবলৈ। বতৰটোতো বহুতেই গৰম, কি কৰিব, উপায় নাই, খাবই লাগিব। প্ৰথমে ঢেকীয়া শাককণেৰে খাই লওঁ। বতৰৰ ফল যেনেকৈ খাব লাগে, বতৰৰ শাকো তেনেকৈ খাব লাগে। ইমান যে টেষ্টি নহয় ঢেকীয়া শাক, চবেই ভালেই বনায়, সকলোৱে ভাল বনায়, খাই ভাল লাগে, হয় নাই? ৰাখিছা জ্বৰ খোৱা ওলাই গৈছে মানে ভিতৰেদি। এনেকুৱা হৈছে ধুনীয়া। মজা হৈছে। আজি আমাৰ গাঁৱত বজাৰ আছিলে, শুকুৰবাৰীয়া বজাৰ, সাপ্তাহিক বজাৰখন দেখাইছিলোঁ যে। মানুহজন গৈছিলে বজাৰ কৰিবলৈ, লৈ আহিছে। ইমানেই গৰম, থাকিব পৰা নাই। কঁঠাল গুটি খাই ভাল পায়নে আপোনালোকে? কঁঠাল গুটি যিমান পাৰে কম খাব লাগে, যিমান পাৰে দালি খাব লাগে, টেঙা দালি, যিমান পাৰে নৰসিংহ, ভেবেলী লতা এইবিলাক খাব লাগে। ORS খাওক বেছি, নেমু পানী, যিহে গৰম। কিমান যে মানুহ মৰিছে চাগে। মানুহ মৰিছে চাগে বহুত। মৰিব।
পৰি গৈছিলে মোবাইল বৰ বেছি কথা নকওঁ আজিলৈ ইমানেই অহাকালি আকৌ অন্য এটা মোবাইল ভিডিঅ' দিবলৈ চেষ্টা কৰিম কিন্তু বতৰ যি গৰম ক'ব নোৱাৰোঁ কাৰণে দিব গাটো বিশেষ ভাল নহয় তথাপিও চেষ্টা কৰিম সকলো ভালকৈ থাকিব সুস্থকৈ থাকিব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্টছ দিবলৈ নাপাহৰিব দেই আজিলৈ আহিছোঁ বাই